নমস্কাৰ বন্ধুসকল এইচবি জিকে ষ্ট'ৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। অসম টেটৰ চিলেবাছ অনুসৰি আজি আমি ভৱানন্দ দত্তৰ বিষয়ে আলোচনা কৰিম আৰু ভৱানন্দ দত্তৰ বিষয়ে কেনেধৰণৰ প্ৰশ্ন হ'ব পাৰে সেইখিনি ইয়াত সন্নিবিষ্ট কৰিছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম তেখেতৰ জন্ম 2 জুন 1918 চনত যোৰহাটত হৈছিল আৰু তেখেতৰ মৃত্যু 3 আগষ্ট 1959 চন গুৱাহাটীত হৈছিল আৰু তেখেতৰ পিতৃৰ নাম আছিল সৰ্বানন্দ দত্ত, মাতৃৰ নাম মনমোহিনী দত্ত আৰু তেখেতৰ পত্নীৰ নাম আছিল নীলিমা হাজৰিকা। ভৱানন্দ দত্তৰ ৰচনাসমূহ এইখিনি তথ্য আকাৰে দিছোঁ। এইখিনি তথ্য আকাৰে মনত ৰাখিলেও যেতিয়া MCQত এইকেইটা দেখা পাম তেতিয়া নিশ্চয় মনত পৰি যাব। সেইকাৰণে তথ্য আকাৰে দিছোঁ। ইয়াৰ পিছত আমি প্ৰশ্ন হিচাপে সন্নিবিষ্ট কৰিছোঁ। গতিকে চাওঁচোন ভৱানন্দ দত্তৰ ৰচনাসমূহ কি কি। তেখেতৰ প্ৰথম গ্ৰন্থখন হৈছে ফিল'চফি এণ্ড ইণ্ডিয়া। এইখন তেখেতে ইংৰাজীত লিখিছিল আৰু এইখনেই তেখেতৰ প্ৰথম গ্ৰন্থ আছিল আৰু ইংৰাজীত লিখা একমাত্ৰ গ্ৰন্থ। ইয়াৰ পাছত ৰবীন্দ্ৰ প্ৰতিভা, ইয়াৰ পাছত দৃষ্টি আৰু দৰ্শন, ইয়াৰ পাছত আছে অসমীয়া কবিতাৰ কাহিনী আৰু ইয়াৰ পাছৰখন অসমৰ জাতীয় সমস্যাৰ বিৱৰ্তন। এইকেইখন মনত থাকিলে তেতিয়া MCQত কোনখন হয় বা তেখেতৰ কোনখন তলৰ কোনখন গ্ৰন্থ তেখেতৰ নহয় এনেধৰণৰ প্ৰশ্ন থাকিলে আমি সহজে উলিয়াই ল'ব পাৰিম। এইখিনি মনত ৰাখিলে সুবিধা হ'ব। ইয়াৰ পাছত তেখেতৰ কবিতাসমূহ হ'ল ৰাজপথ, পাউদাৰ, পূবেৰুণ, বিষদৃশ। এই কবিতাকেইটা তেখেতে ছদ্মনামেৰে লিখিছিল আৰু কি ছদ্মনামেৰে লিখিছিল বুলি যদি প্ৰশ্ন হয় তেতিয়াহ'লে নচিকেতা ছদ্মনাম লৈ এই কবিতাকেইটা তেওঁ লিখিছিল। ইয়াৰ পাছত এটা কবিতা তেওঁ প্ৰকৃত নামেৰে লিখিছিল। তেখেতৰ ভৱানন্দ দত্তৰ নামেৰে এই প্ৰভাতী নামৰ কবিতাটো লিখিছিল আৰু ওপৰৰ কবিতাকেইটা নচিকেতা ছদ্মনাম লৈ লিখিছিল। গতিকে প্ৰশ্ন এনেধৰণৰ হ'ব পাৰে যে ৰাজপথ কবিতাটো কি ছদ্মনাম লৈ লিখিছিল বা পাউদাৰ বা পূবেৰুণ, বিষদৃশ কি ছদ্মনাম লৈ লিখিছিল বুলি প্ৰশ্ন হ'ব পাৰে। তেতিয়া উত্তৰ নচিকেতা হ'ব আৰু তেখেতৰ ছদ্মনাম কি আছিল বুলিও যদি প্ৰশ্ন হয় তেতিয়াও সেই উত্তৰ নচিকেতা। কেইটামান প্ৰশ্ন হিচাপেও সন্নিবিষ্ট কৰিছোঁ। এতিয়া প্ৰথম প্ৰশ্নটো হ'ল ৰাজপথ কবিতাটো প্ৰথমে কোনখন আলোচনীত প্ৰকাশ পায়? ৰাজপথ কবিতাটো জয়ন্তী আলোচনীত প্ৰকাশ পায়। দ্বিতীয় প্ৰশ্নটোৱে ভৱানন্দ দত্তৰ জীৱনকালত প্ৰকাশিত একমাত্ৰ গ্ৰন্থখনৰ নাম কি? তেখেতৰ জীৱনকালত প্ৰকাশিত একমাত্ৰ গ্ৰন্থখন হৈছে ফিল'চফি এণ্ড ইণ্ডিয়া আৰু এইখনেই তেখেতৰ জীৱিত কালত প্ৰকাশ পোৱা একমাত্ৰ গ্ৰন্থ। 3 নম্বৰত ভৱানন্দ দত্ত কোন যুগৰ কবি? তেখেত জয়ন্তী যুগৰ কবি। 4 নম্বৰ প্ৰশ্নটো হৈছে ভৱানন্দ দত্তই কিমান চনত ভাৰত চৰকাৰৰ মেধাবৃত্তি লাভ কৰিছিল? এই উত্তৰটো হৈছে 1947 চনত। 5 নম্বৰ প্ৰশ্নটো হ'ল ভৱানন্দ দত্তই লণ্ডন বিশ্ববিদ্যালয়লৈ কি বিষয়ত অধ্যয়ন কৰিবলৈ গৈছিল? তেওঁ লণ্ডন বিশ্ববিদ্যালয়লৈ শিশু মনস্তাত্ত্বিক বিষয়ত অধ্যয়ন কৰিবলৈ গৈছিল। 6 নম্বৰ প্ৰশ্ন হৈছে ভৱানন্দ দত্তৰ আদৰ্শ কবি কোন আছিল? ভৱানন্দ দত্তৰ আদৰ্শ কবি আছিল কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। 7 নম্বৰ প্ৰশ্ন কিমান চনত ভৱানন্দ দত্ত গুৱাহাটী প্ৰগতিশীল লেখক আৰু শিল্পী সংঘৰ সম্পাদক আছিল? ইয়াৰ উত্তৰ হৈছে 1941 চন। 8 নম্বৰ প্ৰশ্নটো হৈছে ভৱানন্দ দত্তই কোনখন কলেজত কৰ্মজীৱনৰ পাতনি মেলিছিল? তেখেতে নলবাৰী কলেজৰ পৰা তেখেতৰ কৰ্মজীৱনৰ পাতনি মেলিছিল। 9 নম্বৰ প্ৰশ্নটো এইকেইটা MCQ হিচাপত দিয়া হৈছে। তলৰ কোনখন ভৱানন্দ দত্তৰ গ্ৰন্থ নহয়? অপশ্যনকেইটা ৰবীন্দ্ৰ প্ৰতিভা, অসমীয়া কবিতাৰ কাহিনী, অন্তৰীপ, দৃষ্টি আৰু দৰ্শন। আমি আগতে এইকেইটা কৈছোঁ আৰু আলোচনা কৰিছোঁ। এনেদৰে তেওঁ গ্ৰন্থকেইখনৰ নাম যদি মনত ৰাখোঁ তেতিয়াহ'লে কোনখন হয় বা নহয় আমি সহজেই উত্তৰটো দিব পাৰিম। গতিকে অন্তৰীপখন তেখেতৰ ৰচনা নহয়, অন্তৰীপখন ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ ৰচনা। ইয়াৰ পাছৰ প্ৰশ্নটো তলৰ কোনটো কবিতা ভৱানন্দ দত্তৰ নহয়? ঠিক তেনেদৰে এইটো তেখেতৰ কবিতাকেইটা যদি আমি মনত ৰাখোঁ কোনটো হয় বা নহয় আমি সহজেই জানিম। অপশ্যনকেইটা ৰাজপথ, প্ৰভাতী, বিষদৃশ, মৰ্মান্তিক। এতিয়া মৰ্মান্তিক কবিতাটো তেখেতৰ ৰচনা নহয়। মৰ্মান্তিক কবিতাটো হৈছে নিৰ্মলপ্ৰভা বৰদলৈৰ ৰচনা। গতিকে মৰ্মান্তিকটো ইয়াৰ শুদ্ধ উত্তৰ। গতিকে এনেদৰে আমি এই কিছুমান প্ৰশ্ন ইয়াত সন্নিবিষ্ট কৰিলোঁ। আপোনালোকৰ ভিডিঅ'টো চাই যদি ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব, ভিডিঅ'টোত কমেণ্ট কৰিব আৰু নতুনকৈ যদি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।